হেল্ল' বন্ধু বান্ধৱীসকল আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পথাৰত টেঙা খোৱাৰ মজাই বেলেগ। ইমান মজা লাগিছে দেই। কোনে কোনে ভাল পায় পথাৰত টেঙা খাই কমেণ্ট এটা কৰি দিব দেই। বৰ সোৱাদ। মজা লাগিলে কমেই হ'ল একদম পুৰা খাই দিলোঁ। বিৰাট টেষ্টি। আচলতে মই আজি আহিছোঁ মাৰ ঘৰলৈ। মাহঁতৰ আৰু বাইদেউহঁতৰ একেলগতে ধান দাই আছে আৰু সিহঁতকে মই অকণমান হেল্প কৰি দিম বুলি আহিছোঁ। মানে অলপ ভাত পানী বনাই দিয়া, চাহ বনাই দিয়া, এই ধৰক দুপৰীয়া হ'লে টেঙা কাটি যোগালি আৰু মই ঠিক তেনেকৈয়ে ক'ব লাগিব। আহিছোঁ অকণমান, তেনেকৈ ভালো লাগে দিয়কচোন। আগতে সৰুৰ পৰা তেনেকৈ ডাঙৰ হোৱা, যিহেতু এতিয়া মই এইবোৰ কৰি ভালেই পাওঁ। মানে পথাৰৰ সময়খিনি মই বহুত উপভোগ কৰিবলৈ মন যায়। সেইকাৰণে মোৰ নিজৰটো নাই, সেইকাৰণে সিহঁতৰ যিহেতু আছে সিহঁতৰ লগতে অলপ হাঁহি ফূৰ্তি কৰিবলৈ আহি যাওঁ আৰু। এয়া ৰবাব টেঙা লৈ আহিছোঁ। মই ইয়াতে পথাৰতে কাটিবলৈ আৰম্ভ কৰি দিছোঁ। পথাৰত ৰবাব টেঙা খাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। মই কিন্তু বিৰাটেই ভাল পাওঁ পথাৰৰ ৰবাব টেঙা খাই। ৰবাব টেঙা কটাৰ ষ্টাইলটো কাৰ পচন্দ হৈছে বাৰু? আপোনালোকে কেনেধৰণে কাটে? কিছুমানে কি কৰে, এনেকৈ চিটা কৰি লয়, তাৰপিছত এডোখৰকৈ এৰাই। মই পূৰা একেবাৰে বাকলিটো একেচাতে এৰাই যাওঁ আৰু অকণ টেঙাৰ হেৰিটো কাটি দিওঁ। তেতিয়া এৰুৱাবলৈ বহুতেই সুবিধা হয়। মই ভাত দালি ভাজি বনাই থৈ আহিলোঁ। হৈ গ'ল। টেঙা কাটি থৈ আহিছোঁ, গৈ বনাম। হেৰি টেঙা মৰা জ্বলা। আৰু এইফালে সহায় কৰি দিবলৈ নবৌ আহি গ'ল। টেঙা যিহেতু মই যদি অকলে 4টা টেঙা লৈ আহিছোঁ, 4টা টেঙা বাকলি গুচাই অকলে যদি এৰুৱাওঁগৈ, তেতিয়া খোৱালে তিতা হৈ যাবগৈ। জানেই যিহেতু আপোনালোকে ৰবাব টেঙা বেছি দেৰি হৈ গ'লে তিতা হৈ যায়। সেইকাৰণে নবৌক মই মাতিলোঁ যাতে অলপ সোনকালে হৈ যায়। আৰু এয়া ভাগিন ল'ৰাটো এনেই ৰৈ আছিলে, তাকো অলপ সহায় কৰি দিবলৈ ক'লোঁ যাতে অলপ আৰু সোনকালে হৈ যায়। সোনকালে এনেই কাটি আছোঁ যিহেতু খাবলৈতো মন গৈয়ে আছে, সোনকালে হ'লে ভালেই। জলকীয়া নোখোৱা কিমান আছ? হাত দাং। মই জলকীয়া খোৱা। তহঁতি নোৱাৰিবি। 100টামান দিব জলকীয়া। মই সৰহকৈ দিম না। আৰু এয়া জলকীয়া নোখোৱা পাৰ্টিটোক প্ৰথমে দি ল'লোঁ, তাৰপিছতহে আমাৰ এইখিনি আমি জলকীয়া দি লৈ খাম। আৰু এইফালে আমাৰ ভতিজা ছোৱালী টিকলিজনী, এয়া ককায়েকে আনি দিছে, বহুত ৰ'দ দি থকা দেখি চাহ কৰি দিছে, খাই আছে মজা বহি। আৰু এয়া আমাৰ মেইন পাৰ্টি জলকীয়া খোৱা। সকলোৱে একদম ৰ'দত টেঙাকণ পাই বৰ ভাল পাইছে।
মানে পূৰা খাৱন দিছে। নৱহঁতক লাগিছিলে এইজনী নেকি মইতো আৰু একেবাৰে নৱৰ লগ লগ পূৰা গামলা লৈ বহি গৈছোঁ আৰু মই এইটোতে খাওঁ তাৰপিছত এয়া মাৰি আছোঁ আৰু সোমাই পিনে চোৱা আকৌ বঢ়িয়া লাগিছে দেই পথাৰত টেঙা খাই নাকৰ জোল ওলাই গৈছেগৈ জ্বলা সেই টেঙা খাই পানী নাখায় অৱশেষত সকলোৰে টেঙা খোৱা হৈ গ'ল। এতিয়া মই ৰন্ধাৰ আৰু অলপ কাম আছে কৰোঁগৈ, তাৰপিছত ইহঁতি ভাত খাবলৈ যাব। আৰু এয়া নবৌৱে ফৰিং ধৰিছিলে, ফৰিং কোনে কোনে খাই জনাবচোন। এয়া মই লৈ আহিলোঁ আৰু এতিয়া চেণ্ডেলৰ চেটেপ চেটেপ শব্দ কৰি কৰি ফৰিং লৈ ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো ইমানেই, চাই কেনেকুৱা পালে জনাব। বাই বাই।